নমস্কাৰ ৱেলকাম বেক টু আৱাৰ চেনেল TLM বন্ধুসকল আজি বহুদিন মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ আচলতে মোৰ কিবা এটা ব্যক্তিগত অসুবিধাৰ কাৰণে মই চেনেলটো আহিব পৰা নাই আৰু সেইকাৰণে মই কমেণ্টবোৰ চাই আছোঁ আপোনালোকৰ মই আচলতে কমেণ্টবোৰ ৰিপ্লাই আপোনালোকক সদায় প্ৰায় বহুত সংখ্যকে কমেণ্ট কৰিছে মই কমেণ্টৰ ৰিপ্লাই দিব পৰা নাই সেইকাৰণে এতিয়া মই ভাবিছোঁ এটা সৰু ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আৰু এটা কথা আপোনালোকে যিসকল কেণ্ডিডেটে আপকামিং এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন লৈ আছে আপোনালোকে নিয়মীয়া পাঠদান কৰি যাওক অলৰেডি মই আমাৰ ফেচবুক পেজ আছে তাতে মই সদায় কিছুমান কণ্টেণ্ট আপলোড কৰি আছোঁ ভিডিঅ' লৈ আহিব পৰা নাই আৰু আপকামিং আপোনালোকৰ যি এক্সাম আছে মই অহা এপ্ৰিল মাহৰ পৰা মই নিয়মীয়াকৈ আছাম জিঅ'গ্ৰাফী ইণ্ডিয়ান জিঅ'গ্ৰাফী আছাম পলিটি ইণ্ডিয়ান পলিটি সকলোবোৰ কণ্টেণ্ট মই আপোনালোকৰ ওচৰলৈ আহিম চ' আপোনালোকে ভালকৈ পাঠদান কৰি যাওক আজি ভিডিঅ'টো এটা সৰু ভিডিঅ' আচলতে যোৱা 28 ফেব্ৰুৱাৰী মই ইয়াত দেখুৱাই দিছোঁ 28 ফেব্ৰুৱাৰী আমাৰ অসম চৰকাৰৰ যিটো কেবিনেট হৈছিলে অসম চৰকাৰৰ যিটো কেবিনেট বৈঠক হৈছিল তাতে এটা সৰু ডিচিশ্যন লোৱা হৈছিলে ডিচিশ্যনটো আচলতে এনেকৈ লোৱা নহয় ডিচিশ্যনটো হ'ল ৰাজ্যিক কৰ্মচাৰীৰ আপন কৰ ৰাজ্যিক কৰ্মচাৰীৰ আপন মই এইটো পঢ়াই দিছোঁ আপন কৰ আঁচনিৰ অধীনত 2022-23 বিত্তীয় বৰ্ষৰ বাবে সুদ সাহায্যৰ প্ৰয়োজনীয়তা পূৰণৰ হেতু 104.57 কোটি বা 105 কোটি টকা অনুমোদন জনোৱা হয় এইখিনি মানে কি ৰাজ্যিক কৰ্মচাৰীসকলৰ গৃহণী লাভত সহায় কৰিব ইতিমধ্যে কি 36,159 ৰাজ্যিক কৰ্মচাৰী এই সুবিধাটো পাই আছে আচলতে আমাৰ যোৱাবাৰ যিটো আমাৰ কেবিনেট ডিচিশ্যন হৈছিল তাতে অলৰেডি প্ৰায় 90 crore মান আপোনাৰ ঘৰত অলৰেডি এপ্ৰুভ কৰিছিলে এতিয়া কথা হ'ল এইখিনি পোৱাৰ পিছত বহুতে কমেণ্ট দি আছে যে ছাৰ বাকী টকা আমি কেতিয়া পাম নে কনফিউজন এটা আহি আছে যে আমি এনেকুৱাটো কেবিনেট এপ্ৰুভ নকৰে হঠাৎ দুবাৰকৈ এইটো ফাইনেন্সিয়েল ইয়াৰ শেষৰ ফালে 105 কোটি আকৌ চেংচন কৰিলে এইখিনি কথা কেতিয়া পাম মই বহুতে কমেণ্ট দি আছে মই আচলতে ৰিপ্লাই দিব পৰা নাই সেইকাৰণে বহুতে বেয়া পাই আছে আচলতে মই ব্যক্তিগত কিবা এটা কাৰণত মই এই চেনেলটোত মানে ডিএক্টিভ হৈ আছোঁ মই সেইখিনি কণ্টেণ্টৰ কাৰণে মই হয়তো কাম কৰিব পৰা নাই মই আৰু আহিম আপোনালোকৰ ওচৰলৈ মই সেইকাৰণে যে সৰু এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সকলো যিখিনি কমেণ্ট কৰিছে বহুত কমেণ্ট আহিছে বাট ৰিপ্লাইটো সম্ভৱ নহয় সেইকাৰণে আপোনালোকে ভিডিঅ'টো চালে কনফিউজনখিনি ক্লিয়াৰ হ'ব এতিয়া চাওক আপোনালোকে ছাবচিডি কেতিয়ালৈকে পালে আপোনালোকে চেক কৰিব আপোনালোকে ছাবচিডি পাইছে 2022 চনৰ মাৰ্চ মাহলৈকে কিমানকৈ পাইছে মই এপ্ৰক্স ধৰিলোঁ 4,155 টকা বা 60 টকা কৰি পাইছে কিমানলৈকে মাৰ্চ মাহ 2022লৈকে অলৰেডি আপোনালোকে ক্লিয়াৰ হৈছে এতিয়া কথা হ'ল আপোনালোকৰ যিহেতু আমাৰ এই 28 ফেব্ৰুৱাৰী যিটো কেবিনেট বৈঠক হৈছে তাতে 105 crore টকা অলৰেডি চেংচন কৰিলে হঠাৎকৈ তাৰ মানে কি তেওঁলোকে যিখিনি পেণ্ডিং বেছিকৈ আছে বহুত পেণ্ডিং হৈ যায় সেইকাৰণে কি এইখিনি টকাখিনি এই ফাইনেন্সিয়েল ইয়েৰটো শেষ কৰাৰ কাৰণে শেষ কৰিবৰ কাৰণে হঠাৎকৈ আকৌ 105 crore টকা 28 ফেব্ৰুৱাৰী তাৰিখে চেংচন কৰিলে এতিয়া আপোনালোকৰ পেণ্ডিং কিমান আছে পেণ্ডিং আছে আপোনাৰ 2022 চনৰ এপ্ৰিল মাহৰ পৰা তেনে এতিয়া এপ্ৰিল মাহৰ কিমান এপ্ৰিলৰ পৰা এতিয়ালৈকে ফাইনেন্সিয়েল ইয়েৰ এপ্ৰিলৰ পৰা মাৰ্চলৈকে ধৰক আপোনালোকে 2022 চনৰ এতিয়া কিমানলৈকে হ'ব আপোনালোকৰ ধৰক আপোনালোকে 2022 এপ্ৰিলৰ পৰা মাৰ্চলৈকে 11 মাহ বা এবছৰ 11 মাহ ধৰিলোঁ 11 মাহ আপোনালোকে পেণ্ডিং থাকে কেতিয়া কিমান প্ৰায় যদি 4,155 কৰি যদি ইনটু কৰে প্ৰায় 45,000 আনুমানিক কম অলপ হেৰফেৰ হ'ব পাৰে কাৰণ যিহেতু কিছুমান মাহত 30 দিনীয়া হয় কিছুমান আকৌ 31 দিনীয়া হয় তেতিয়া অলপ হেৰফেৰ হৈ যায় আৰু বেংকৰ সুদৰ হাৰটো ছেম নাথাকে তেনেকৈ আপোনালোকে 11 মাহৰ যিটো পেণ্ডিং আছে সেইখিনি আপুনি কেতিয়া পাব সেইখিনি আপোনালোকে এই কেইদিনৰ ভিতৰতে পাব এইটো আপোনালোক যিহেতু এইটো আপোনালোকৰ 2022-23ৰ টকা এই 108 crore যে 5 crore যে দিছে এইটো এই নতুন বছৰৰ কাৰণে নহয় এইটো কনফিউজন ইয়াতে আছে এইটো আপোনাৰ আগৰ মানে যেটা পেণ্ডিং আছে ফাইনেন্সিয়েল ইয়াৰ সেইটোৰে টকা চ' আপোনালোকৰ চিন্তা কৰাৰ প্ৰয়োজন নাই 105 crore আপোনাৰ এই 11 মাহৰ টকা সোমাই আছে এইখিনি কনফিউজন ক্লিয়াৰ বহুতে কৈ আছে যে কেতিয়া পাম আপোনাক কেতিয়া পাম মানে ফাইনেন্সিয়েল মেটাৰবোৰ তেনেকুৱা নহয় অলৰেডি ফাইনেন্স ডিপাৰ্টমেণ্টে অলৰেডি এপ্ৰুভ কৰিছে মানে সেইখিনি টকা ৰিলিজ কৰি দিছে অলৰেডি ফাইনেন্স পিয়াৰৰ পৰা ৰিলিজ কৰিছে অলৰেডি বেংকত হয়তো বা গৈছেই বেংকত আপোনালোক গমে পায় মেটাৰ ফাইনেন্সিয়েল অলপ
লেহেমীয়া হয় তাতে আকৌ গভৰ্ণমেণ্টৰ কথা যে লাহে লাহে কামবোৰ কৰি আছে অলৰেডি কাম ষ্টাৰ্ট হৈ গৈছে আপোনালোকে অনুমান কৰক যদি মাৰ্চৰ ভিতৰত পোৱাৰ মেক্সিমাম চান্স আছে যদি নাপায় আপোনালোকে নেক্সট মাহত পায়ে যাব কোনো তাতে ডাউটে নাই এইটো বহুতে কৈছে যে নেক্সটটো আকৌ ফাইনেন্সিয়েল ইয়াৰ বেলেগ হৈ যাব নহয় নেক্সট যিটো ফাইনেন্সিয়েল ইয়াৰ আছে সেইটো আমাৰ কি মই ইয়াতে লিখি দিছোঁ গুড নিউজ বুলি লিখিছোঁ গুড নিউজ মানে কি আমাৰ 2023 আৰু 24 যিটো ফাইনেন্সিয়েল ইয়াৰ আৰম্ভ হৈ যাব তেতিয়া তাৰ কাৰণে আমাৰ দুদিন আগত যিটো বাজেট হৈ গ'ল বাজেট অধিৱেশন তাতে আকৌ কি 108 crore এপ্ৰক্স তাতে আকৌ এপ্ৰক্স 108 crore অলৰেডি এপ্ৰুভ এলট কৰিছে সেইটো কোনো কানেকশ্যনে নাই সেইটো ইয়াৰ বেলেগ সেইটো আমাৰ আহাই নাই আমাৰ আপ টু মাৰ্চলৈকে আমাৰ পেণ্ডিং আছে কিমান 105 crore চ' এই বাকী টকাখিনি আমি কেতিয়া পাম বাকী টকাখিনি আমি এই কেইদিনৰ ভিতৰত পাম বা এপ্ৰিল মাহৰ ভিতৰত পাম সেইখিনি চিন্তা কৰিব নালাগে যিহেতু কেবিনেট এপ্ৰুভ কৰিছে এপ্ৰুভ কৰিছে অলৰেডি কেবিনেট এপ্ৰুভ কৰিছে কেবিনেট এপ্ৰুভ কৰা বস্তুখিনি আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই অতি সোনকালে আৰু যিহেতু ফাইনেন্সিয়েল মেটাৰ অলপ সময় লাগে সেইটো টেনশ্যন লোৱাৰ প্ৰয়োজন নাই আৰু বাকী আমাৰ যি 108 crore কামখিনি এতিয়া আপোনালোকে এই যে এপ্ৰিল মাহৰ পৰা আৰম্ভ পেণ্ডিঙো হৈ থাকিব আৰু আপোনালোকে পায়ে থাকিব তাৰমানে কথা হ'ল গভৰ্ণমেণ্টৰ এইখিনি চিন্তাধাৰা ভাল লাগিছে আমাৰ আগত বহুত পেণ্ডিং আছিলে এতিয়া আৰু পেণ্ডিং হোৱাৰ চান্সটো কম আছে কাৰণ এতিয়া আমাৰ যদি মাৰ্চ মাহলৈকে যদি আপোনালোকে পায়ে যায় এইখিনি 11 মাহ পোৱাৰ পিছত আপোনালোকৰ 2023 চনৰ মাৰ্চ মাহলৈকে আপোনালোকৰ পেণ্ডিং 2023 লৈকে আপোনালোকৰ মানে ক্লিয়াৰ হৈ যাব মাৰ্চ মাহলৈকে এতিয়া আৰম্ভ হ'ব ফাইনেন্সিয়েল ইয়াৰ 24 এপ্ৰিলৰ পৰা আপোনালোকৰ অলৰেডি বাজেটৰ 108 crore ধৰি লৈছে চ' আপোনালোকৰ পেণ্ডিং বেছি নাথাকে চ' আজি ভিডিঅ'তে সেইখিনিয়ে কথাখিনি মই কমেণ্টত দিব নোৱাৰাৰ কাৰণে সৰু ভিডিঅ' লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো ভাল লাগে যদি শ্বেয়াৰ কমেণ্ট লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা কথা আমাৰ যিসকলে আমাৰ এক্সপিৰিয়েঞ্চ আছে আপোনালোকক মই জনাই দিওঁ যে আমাৰ নিয়মীয়া পাঠদান অহা এপ্ৰিল মাহৰ পৰা মিড অফ এপ্ৰিলৰ পৰা আমি সদায় পাঠদান দি থাকিম ভিডিঅ' বিভিন্ন শিতানৰ ভিডিঅ' বনোৱা হৈ আছে আছাম জিঅ'গ্ৰাফী ইণ্ডিয়ান জিঅ'গ্ৰাফী বাকী যি কণ্টেণ্ট লাগে চব পাই যাব আপোনালোকে ভালকৈ পঢ়ক আৰু ভাল লাগিছে আজি এটা সৰু ভিডিঅ' বনাবলৈ নিশ্চয় আপোনালোকৰ যিখিনি ৰাজ্যিক কৰ্মচাৰী আছে আৰু সোনকালে আপোনালোকৰ এইখিনি টকা মোকলাই দিব বুলি আশা ৰাখিছোঁ আৰু নেক্সট কেতিয়া ভিডিঅ' বনাব পাৰিম আপোনালোকৰ ওচৰলৈ আহিম আৰু আজি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো লিংকটো শ্বেয়াৰ কৰিব